নমস্কাৰ, মই অনুৰাধা শইকীয়া বুঢ়াগোহাঁই। মোৰ স্বৰচিত কবিতাৰ শিৰোনাম অপেক্ষা। অপেক্ষাৰ বাৰান্দাত বহি ৰৈ আছোঁ তোমালৈ। মই জানো তুমি আহিবাই, কাৰণ তুমি যে প্ৰতিশ্ৰুতিৰ অন্য এক নাম। তোমাৰ বতৰালৈ ৰাঙলী ফাগুন সমাগত। ফাগুন অহাৰ বাটেৰে নাহিবা জানো তুমি? সৃষ্টিৰ মুঠি মুঠি সেউজ সম্ভাৱনা হৈ। পলাশ শিমলু মদাৰে ফাগুনৰ আকাশতে কেৱল জুই জ্বলাবলৈ নাহে। সুবাসবিহীন হ'লেও তেজৰঙী হোৱাৰ বাবেই মোৰ কলিজাটো দুগুণে ৰঙা কৰি তোলে। আৰু ফাগুনৰ উতলা মন পৰশা বতাহজাকে মোৰ আঁচল উৰুৱাই বুকু চুমে। এতিয়া শীতৰ জৰতাই লঠঙা কৰা বুকুখনত তুমি আহিলেই বৈ যাব এখনি প্ৰেম যমুনা। আজি আলফুলে সাৱটিছোঁ মই তোমাৰ চিঠি। ফাগুনৰ তলসৰা পাততেই যে তোমাৰ বাতৰি। তুমিতো নাজানা তোমাক আদৰিবলৈ মোৰ হেঁপাহৰ কিমান প্ৰস্তুতি। সাংস্কৃতিক ঐক্য তথা সমন্বয়ৰ এনাজৰীৰে সকলোকে বান্ধিবলৈ তুমি আহিবা। বসন্ত তুমিয়ে নোহোৱা জানো ঋতুৰ ৰজা? তোমাৰ বাবে যে কত হৃদয়ৰ অপেক্ষা। ধন্যবাদ।